এইটো আপোনাৰ জাবৰ হয়, এইবিলাক যোনটো কাটি দিয়ে এইটো আপোনাৰ থাকি গ'ল ইয়াত, এতিয়া পেলাই দিছে। পাছত এইটো বস্তা কৰিব লাগিব আপোনাৰ, এইটো পাছত বস্তা কৰিব লাগিব। এইবিলাক চব কাটি গৈছে আপুনি চাওক, এইবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, এটাও ডাল কাটা নাই। আপুনি চাই লওক বস্তুটো, তাৰপিছত এটা ডালো ফটো দিয়া নাই, ভালকৈ হৈছে বস্তুটো। এইবিলাক গতিকে আমাৰ এইটো ব্লেডটো হৈছে আপোনাৰ এইটো SP ব্লেড। সেইটো আপুনি অলপ মানে এইটো বস্তুটো মডিফাই কৰিছে, আপুনি চাই লওক ইয়াত নোট দুটা দি ইয়াত মডিফাই কৰিছে বস্তুটো। আৰু ইয়াৰ পৰা যোনটো কলম হৈছে একদম ভাল হৈছে। এইটো আপোনাৰ এইটো হাৱাইকে অলপ তৰল গৈছে, ইয়াত LS বুলি কয়। LS কাৰণে একো চিন্তা নাই, এই মেচিনে আপোনাৰ MS লগে মাৰি দিয়ে ভালকৈ। মানে এদিনত এটা মানুহে 3 বিঘা 4 বিঘা ভালকৈ কাটিব পাৰে। গতিকে এই মেচিনৰ ডেম'টো মই ইমানেই কৰিলোঁ আৰু। ঠিক আছে।